গৰমৰ দিনত কি হয় আমাৰ ছালৰ বহুতো সমস্যা হয় এই সকলো ধৰণৰ সমস্যাৰ কাৰণে আজিৰ ৰেমেডিটো যথেষ্ট উপযোগী গৰমত আপোনাৰ যিকোনো সমস্যা বুলি কৈছো মই যদি সানবাৰ্ণৰ সমস্যা আছে যদি আপোনাৰ স্কিনখনত পিম্পলছ বা একনি প্ৰবলেম আছে আপোনাৰ স্কিনখন যদি ৰ'দত উলোৱাৰ কাৰণে কলা পৰি গৈছে বা গৰমৰ কাৰণে কলা পৰি গৈছে যদি আপোনাৰ স্কিনত বলি ৰেখাৰ সমস্যাটো আছে এই সকলো ধৰণৰ সমস্যাৰ বাবে আপোনালোকে আজি ৰেমেডিটো ব্যৱহাৰ কৰিব পাৰে আৰু বিশেষকৈ গৰমৰ দিনত আপোনালোকে এবাৰ হলেও এই ৰেমেডিটো ব্যৱহাৰ কৰিব যথেষ্ট ভাল ৰিজাল্ট পাব কেনেকৈ তৈয়াৰ কৰিব কেনেকৈ ব্যৱহাৰ কৰিব মই আপোনালোকক জনাম নিয়ৰবা লাইফষ্টাইল চেনেলটোৰ জৰিয়তে মই আপোনালোকক দেখুৱাও ঘৰুৱা সামগ্ৰী কিদৰে আপোনালোকে ছাল আৰু চুলিৰ যত্ন ল'ব পাৰে এই চেনেলটোৰ জৰিয়তে ইতিমধ্যে বহুতো লোক উপকৃত হৈছে আৰু তেওঁলোকে মোক ইয়াৰ বিষয়ে জনাইছেও যদি আপুনিও হ'ব বিচাৰে মোৰ পৰিয়ালৰ সদস্য চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব যাতে মোৰ ৰেগুলাৰ নটিফিকেশন আপোনালোকে প্ৰথমতে পায় তেনেহলে বলক পলম নকৰি আজিৰ এই ভিডিঅটো আৰম্ভ কৰো এই ৰেমেডিটো আপোনালোকে বনাবৰ কাৰণে আপোনালোকৰ 1 টকাও খৰচ নহয় আপোনাৰ ঘৰত পোৱা মাত্ৰ 3টা বস্তুৱে মই এই ৰেমেডিটো বনাম তেনেহলে বলক প্ৰথমতে চাই লওঁ প্ৰথম সামগ্ৰীটো মই কি লৈছো মই প্ৰথমতে লৈছো আমাৰ প্ৰত্যেকৰে ঘৰত একেবাৰে সহজতে পোৱা এটা সামগ্ৰী মই 3 চামুচ ভাত লৈছো ভাত কিয় লৈছো জানেনে মই আগতেও কৈছো কোৰিয়ান বা চাইনিজ মহিলাসকলৰ বিউটি সিক্ৰেট হয় চাউল তেওঁলোকে চাউলৰ পৰা বিভিন্ন ধৰণৰ ৰেমেডি তেওঁলোকে বনাই ব্যৱহাৰ কৰে কেৱল স্কিনতে নহয় তেওঁলোকে চুলিটো ব্যৱহাৰ কৰে আৰু ইয়াৰ ওপৰতো আপোনালোকে যদি মোৰ ভিডিও চাব বিচাৰে তেতিয়াও আপোনালোকে চাব পাৰে চাউলে কি কৰিব আপোনাৰ স্কিনখন বগা আৰু উজ্জ্বলটো কৰিবই লগতে আপোনাৰ স্কিনখন টাইট কৰিব যদি আপোনাৰ স্কিনখন ঢিলা পৰি গৈছে আপোনালোকে চাউল ব্যৱহাৰ কৰক যিয়ে আপোনাৰ ছালখনৰ কোনো ধৰণৰ অনিষ্ট নকৰে নেচাৰেলি আপোনাৰ স্কিনখন টাইট কৰাত সহায় কৰিব ইয়াৰ পিছতে মই ইয়াৰ লগত এড কৰিম কেঁচা গাখীৰ আমাৰ ছালৰ কাৰণে যথেষ্ট ভাল হয় প্ৰথম কথা ই আপোনাৰ স্কিনখন খুব ভালদৰে সাফা কৰে ইয়াত ক্লিনজিং প্ৰপাৰ্টিজ আছে আৰু লগতে ল্যাকটিক এসিড আছে কাৰণে কি কৰে আপোনাৰ স্কিনখনত যদি ডেড স্কিন আছে ইয়াক ৰিমুভ কৰিব এই দুইটা বস্তু আপোনালোকে ভালদৰে মিক্স কৰি ল'ব পাৰে এখন চামুচেৰে নহলে আপোনালোকে এটা মিক্সিত ইয়াৰ এটা পেষ্ট বনাই ল'ব ইয়া দেখিলেনে ভাত আৰু গাখীৰৰ পেষ্ট দেখাত একেবাৰে ক্ষীৰৰ নিচিনা লাগিছে এখিনি যথেষ্ট ডাঠ হৈছে ইয়াৰ লগত মই আৰু এটা বস্তু মিক্স কৰিম কিয়নো আমাক পেষ্টটো ইমান বেছি ডাঠ নালাগে অলপ আমি পাতলকৈ ব্যৱহাৰ কৰিম ইয়াৰ লগত মই আৰু এটা বস্তু ব্যৱহাৰ কৰিছো সেয়া হৈছে গোলাপ জলে কি কৰিব আপোনাৰ স্কিনখন যদি গৰমত বহুত বেছি ঘামি আছে আপোনাৰ যদি স্কিনত এক্সট্ৰা অইল আছে ইয়াক ভালদৰে ৰিমুভ কৰিব লগতে এন্টিবেক্টেৰিয়েল প্ৰপাৰ্টিজ আছে ইয়াত যদি আপোনাৰ স্কিনত কিবা ইনফেকচন বা খজুৱতি আছে এই সমস্যাটো নাইকিয়া কৰিব মই আপোনালোকক কৈছিলো যে পেষ্টটো মোক বহুত বেছি ডাঠ নালাগে অলপ পাতলেই লাগিব সেইবাবে মই ইয়াৰ লগত আৰু অলপ কেঁচা গাখীৰ ব্যৱহাৰ কৰিম ইয়া দেখিছেনে এদৰে মই পাতলিয়াকৈ পেষ্টটো তৈয়াৰ কৰি লৈছো আৰু ইয়াৰ পাছতে আমাক লাগিব এখন আইচ ট্ৰে লাগিব কিয়নো আমি ইয়াৰ আইচ কিউব বনাম বহুত ভাল হয় গৰম দিনৰ কাৰণে আপোনালোকে এবাৰ বনাই চাব ৰাতিপুৱা বা আপোনালোকে ৰাতি খোৱাৰ আগত আপোনালোকে ব্যৱহাৰ কৰিব আইচ কিউব এটা ল'ব আৰু আপোনাৰ স্কিনত লগাব যদি আপুনি কিবা প্ৰবলেম পায় তেতিয়া আইচ কিউবটো এখন ৰুমালত আপোনালোকে মেৰিয়াই পেলাই ল'ব পাৰে ইয়াৰ ফলত কি হ'ব ব্লাড সাৰ্কুলেশন হ'ব আৰু আপোনাৰ স্কিনখনৰ গ্লো অনাত সহায় কৰিব কেনেকুৱা পালে আজি ভিডিওটো মোক কমেন্ট কৰি ক'বলৈ নাপাহৰিব আৰু এটা নতুন ভিডিও লৈ মই দীপাঞ্জলি পুনৰ আহিম আপোনালোকৰ মাজলৈ আজিৰ ভিডিওটো ইমানতে শেষ কৰিছো ধন্যবাদ